নমস্কাৰ আপোনালোক সকলোকে কোন হ'ব খালপতি এই বিশেষ শ্ব'টোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন বিশিষ্ট ব্যক্তি, তেওঁৰ নাম হৈছে সোণাকণ দাস। আহকচোন তেওঁ আমি পৰিচয়টো আগে লৈ লওঁ। দাদা, আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলৰ আগত জনাই দিয়ক। হয় নেকি? নমস্কাৰ, মোৰ নাম সোণাকণ দাস। আজি এই কোন হ'ব খালপতি এই শ্ব'টোত মই ভাগ ল'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। গতিকে বিশেষকৈ মই আজি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ৰাহুল দাক, কাৰণ ৰাহুল দাই মোক ফোনৰ যোগে মাতি আনিলে এই কোন হ'ব খালপতি বিশেষ শ্ব'টোত, আৰু মোক ক'লে বোলে তুমি এই কোন হ'ব খালপতিত ভাগ লোৱা আৰু তোমাক মই প্ৰশ্ন কেইটামান সুধিম, সেই প্ৰশ্নকেইটা যদি তোমালোকে আনচাৰ দিব পাৰা তেতিয়া বোলে হেনো 50 লাখ টকা জিকিব পাৰিম। গতিকে মই আজি সেইমতে এই কোন হ'ব খালপতি বিশেষ শ্ব'টোত ভাগ ল'লোহি। আৰু আপোনালোকক মই এইখিনিতে কওঁ, মোৰ ফেমিলি বেকগ্ৰাউণ্ড একেবাৰে বেয়া। মোৰ ঘৰটো একেবাৰে খেৰেৰে বেৰা আছিল, আৰু খেৰেৰে বেৰা হ'ল যেতিয়াতো পানী পৰিবই, আপোনালোকে জানেই খেৰৰ ঘৰটোত পানী পৰি। সেইবাবে এতিয়া মই এই কোন হ'ব খালপতি এই বিশেষ শ্ব'টোত ভাগ ল'বলৈ আহিলোঁ, আৰু ইয়াত মই যাতে 50 লাখ টকাটো জিকি মোৰ ঘৰটো ভালকৈ মেৰামতি কৰিব পাৰোঁ, সেইবাবে আজি মই কোন হ'ব খালপতি বিশেষ শ্ব'টোত ভাগ ল'লোহি। বাৰু বাৰু সোণাকণ, তুমি জোখতকৈ অলপ বেছিয়ে কৈ দিলা যেন পাইছোঁ। হ'ব দিয়া, এতিয়া আমি মেইন পইণ্টলৈ আহোঁ ন? ৰাহুল দা, সোধক এতিয়া আমাৰ প্ৰশ্নবিলাক সোধক। কম্পিউটাৰজী সোণাকণ দাসক আপোনাৰ প্ৰশ্নকেইটা দেখুৱাই দিয়ক। এয়া আজি আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত প্ৰথমটো প্ৰশ্ন হ'ল, আপোনাৰ দেউতাৰ ককায়েকক আপুনি কি বুলি সম্বোধন জনাব বা কি বুলি মাতিব? অপশ্যন এ ককা, অপশ্যন বি খুৰা, অপশ্যন চি মামা, অপশ্যন ডি বৰদেউতা। আপুনি যদি এই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰে তেতিয়া আপুনি আমাৰ ফালৰ পৰা 50 লাখ টকা জিকিব পাৰিব, আৰু আপুনি আপোনাৰ খেৰৰ ঘৰটো পকালৈ ৰূপান্তৰিত কৰিব পাৰিব। গতিকে শুদ্ধ আনচাৰ দিব বুলি আমি আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আগবাঢ়ি যাওক, আপুনি যাতে এই উত্তৰটো ভালকৈ দিব পাৰে। কম্পিউটাৰজীয়ে কিনো প্ৰশ্ন সুধি দিলে নহয়। মোৰ দেউতাৰ ককায়েকে নাই, এতিয়া মই কেনেকৈ দিম বাৰু? ককা নহ'ব, মামা নহ'ব, এতিয়া এই দুটাতে কনফিউজন হৈ আছে, খুৰা আৰু বৰদেউতা। এতিয়া কোনটো হ'ব বাৰু? ছাৰ, মই লাইফ লাইন ল'ব বিচাৰিম, লাইফ লাইন। হয় নেকি? তুমি লাইফ লাইন ল'বা নেকি? তুমি কোনটো আমাৰ লাইফ লাইন ল'বা? ৰাহুল দা, মই ফোনৰ যোগে যে কথা পাতে লাইফ লাইনটো, সেইটো ল'ম। হয় নেকি? তেতিয়াহ'লে তুমি ল'ব পাৰা। তুমি বা কাইলৈ ফোন কৰিবা? ৰাহুল দা, আমাৰ গাঁওবুঢ়াটোলৈ ফোন কৰিম, কাৰণ গাঁওবুঢ়াৰ ককাই ভাই ধেই, সেইবাবে বৰদেউতা হ'বনে খুৰা হ'ব তেওঁ জানিব চাগে। কৰা কম্পিউটাৰজী সোণাকণ দাসক ফোন যোগে কথা পতাই দিয়া তেওঁলোকৰ গাঁওবুঢ়াটোলৈ। হেল্ল', ককা, মই মানে এই কোন হ'ব খালপতি শ্ব'টোত আজি ভাগ লৈ আছোঁ। আপোনালোকে চাইছে নাই টিভিত? চাইছে ন? এই মানে কি হ'ল, মোক কোন হ'ব খালপতিত মানে প্ৰশ্ন এটা সুধি দিলে। মোৰ দেউতাৰ ককায়েকক মই কি বুলি মাতিব লাগিব? এতিয়া মোৰতো দেউতাৰ ককায়েক নাই, এতিয়া মই তাকে মানে অপশ্যন 4টা দিছে। অপশ্যন 4টাত আছে মামা, ককা, খুৰা, বৰদেউতা। এতিয়া কোনটো হ'ব? এতিয়া মামা ককাটো বাৰু নহয় বাৰু, খুৰা আৰু বৰদেউতাটোতে কনফিউজন লাগি আছে, কোনটো হ'ব বাৰু? বোপাই, তুমি এটা কাম কৰা, এই তোমাৰ এই খুৰাৰ ওচৰত যে আছে বৰপিতাই, এই বৰপিতাই নহয়, তোমাৰ তাত কি আছে বৰদেউতা ন? বৰদেউতাক তুমি লগ কৰি দিয়া, তুমি জিকি যাবা। সঁচানে দেউতা? তেতিয়াহ'লে মই লগ কৰি দিছোঁ দিয়ক। বোপাই, তই জিকি পেলানি আমাৰ গাঁৱলৈ যাতে সুনাম কঢ়িয়াই আন দেই। হেই ককা, আপুনি চিন্তা নকৰিব, মই জিকিয়ে যাম, কাৰণ আপুনি এইটো শুদ্ধ আনচাৰটো মোক দেখুৱাই দিছে ন। এতিয়া গতিকে আপুনি প্ৰশ্নটোৰ উত্তৰ দিব বুলি আশা কৰিছোঁ। হয় ৰাহুল দা, মই প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ। এতিয়া আপুনি আপোনাৰ দেউতাৰ ককায়েকক কি বুলি মাতিব লাগিব? অপশ্যন এ, বি, চি, ডি এইকেইটাৰ ভিতৰত এটা অপশ্যন বাছক। ৰাহুল দা, মই বাচিলোঁ অপশ্যন ডি বৰদেউতা, এইটোত লক কৰি দিয়ক। তুমি চিয়'ৰ নে? ৰাহুল দা, মই চিয়'ৰ। তেতিয়াহ'লে ঠিক আছে, কম্পিউটাৰজী অপশ্যন ডি লক কৰি দিয়ক। বাহ সোণাকণ দাস, আপুনি জিকি গ'ল আমাৰ ফালৰ পৰা 50 লাখ টকা। আপুনি শুদ্ধ উত্তৰ দিছে, শুদ্ধ উত্তৰ। মই জিকি গ'লো। এতিয়া মই 50 লাখ টকা পাই গ'লো। এতিয়া মোৰ খেৰৰ ঘৰটো মই পকা বনাম, পকা। নমস্কাৰ, আপোনালোকেতো দেখিলেই কেনেদৰে সোণাকণ দাসে এটা শুদ্ধ উত্তৰ দি তেওঁ 50 লাখ টকা জিকিলে, আৰু তেওঁ খেৰৰ ঘৰটো পকালৈ ৰূপান্তৰিত কৰিব বুলিও আমাক কথা দিলে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায়, যদি চাবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে কমেণ্টত জনাব, আৰু যদি কিবা কিবি ভুল হৈছে তেতিয়াহ'লে আমাক ক্ষমা কৰি দিব, আৰু আমাৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাব। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিব লাগিব। ধন্যবাদ। म्यूजिक खत्म। बाय बाय, टाटा, गुड बाय, गया।